সেইটো কাৰণে মানুহজনৰ জেকেট পিন্ধি কিনে মই এতিয়া খাই আছোঁ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো নিজৰ নিজৰ ঘৰত ভালে আছে আৰু আমিও ভালে আছোঁ। চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে ভোগালী বিহু, ত' সেইটো কাৰণে ভাবিলোঁ মই কি বনাইছোঁ আপোনালোককো শ্বেয়াৰ কৰি দিওঁ। চ' সেইটো কাৰণে মই ভিডিঅ'টো আজি বনালোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে হেপী নিউ ইয়েৰ। চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। আৰু এইফালে চাব পাৰি, এইটো মই সান্দহগুড়িৰে বনাইছোঁ, মানে নিজে হাতৰ পৰাই বনাইছোঁ। এইটো একো মানে কিনা নহয়, অকল মাজৰকেইটাহে কিনা আছিলে, গোটেইকেইটা মই বনাইছোঁ। এইটো মায়ে বৰা চাউল আনি দিছিলে ঘৰৰ পৰা, সেইটোৱে মানে মই ৰ'ষ্ট কৰি কিনে গুড়া কৰি কিনে এইটো মানে লাড্ডু হিচাপে বনাই দিছোঁ। আৰু এইফালে হৈছে কাঠ আলু বিচাৰি পালোঁ কেনেবাকৈ। আৰু এইফালে হৈছে তিল পিঠা নহয়, একচুৱেলি মই তিল পিঠা বনাব নাজানো, সেইটো কাৰণে নহয়, এইটো পানী পিঠা, এইটো পানী পিঠা বুলি কয় নেকি, মই পানী পিঠা বুলিয়ে চাই কিনে বনাইছোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু খাই বাৰু টেষ্টি লাগিছে, ভাইটিয়ে খাইছিলে। সেয়াই আৰু ভোগালী বিহুৰ কাৰণে ইমানেই বনালোঁ, কাৰণ আমাৰ লগত টাইমো নাছিলে, কালি বহুত দেৰি হৈছিলে, সেইটো কাৰণে মানে বেছি বস্তু অনা নহ'ল, সেইটো কাৰণে ইমানখিনি বনাইছোঁ। আৰু এইফালে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি কিনে ৰেডি হৈ আছোঁ দাদাহঁতৰ তাত যাবৰ কাৰণে। আৰু এইফালে ভাইটিও ওলাই আছে যাবলৈ, মানে ৰুমত যাবলৈ, অলপ দূৰ হয় ভাইটিৰ ৰুমটো, সেইটো কাৰণে আমি লৰালৰিকৈ যাওঁ আৰু এতিয়া দাদাহঁতৰ তাতো যিহেতু সোমাব লাগে। চ' আৰু মানুহজন এইফালে ওলাই আছে, এইফালে মোৰ মানুহজন ওলাই আছে, আমি দুয়োটাই এতিয়া দাদাহঁতৰ ঘৰত যাম। আৰে উইচ কৰক, ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে ফালৰ পৰা। আৰু এইফালে আৰু আমি ওলাই আছোঁ এতিয়া দাদাহঁতৰ ঘৰত বুলি, অকণমানতো হাঁহি দিয়ক। মই দি দিম আকৌ, এনেকৈ এক্সপ্ৰেশ্যন দি দিম, মই সঁচাকৈ কৈ দিছোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ বুলি কওঁ সকলোকে। নক'লে কি হ'ব, বিহু নাজানে। মই কৈ দিছোঁ মানুহজনৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু সকলো কুশলে থাকক আৰু আমিও কুশলে থাকোঁ, সেই কামনাৰে আশীৰ্বাদ খুজিছোঁ, আশীৰ্বাদ দিব সকলোৱে। আৰু এইফালে মই ভাইটিহঁতৰ কাৰণে আৰু মানে দাদাহঁতৰ যাওঁতে যিহেতু জ্ঞানী খাই ভাল পায়, সেইটো কাৰণে জ্ঞানীৰ কাৰণে আৰু ভাইটিহঁতৰ কাৰণে অকণমান ভৰাই দিছোঁ। ইয়াত ভাইটিহঁতৰ কাৰণে ভৰাই দিছোঁ পানী পিঠা। এইটো কালাৰটো বেলেগ হৈছে কিন্তু, কাৰণ এইটো যোনটো অকণমান ৰঙচুৱা দেখিছে, ৰঙচুৱা নহয় একচুৱেলি, কি বুলি কয়, পিংক কালাৰ হৈছে। এইটো মই বিটৰুটৰ জুচ দিছিলোঁ, আৰু এইটো প্লেন। আৰু এইফালে যোনটো মই সান্দহগুড়ি দি লাড্ডু বনাইছোঁ, লাড্ডুটো দি দিম ভাইটিহঁতক। কেইটা খাবা? কাৰণে আৰু মই ভৰাই মতে জ্ঞানীৰ কাৰণে। আৰু মোৰ মেখেলাযোৰ দেখাই দিয়া, কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে। আৰু দাদাহঁতৰ ঘৰত যাওঁতে মই কেতিয়াও মেখেলা চাদৰ বা শাৰী পিন্ধি যোৱা নাই, সেইটো কাৰণে ভাবিলোঁ আজি যিহেতু বিহু, সেইটো কাৰণে মেখেলা চাদৰ এযোৰ পিন্ধি যাওঁ বুলি। নতুন হয় এযোৰ, মায়ে আনি দিছিলে সেইদিনাখনে। চ' এইটোৱে পিন্ধি যাম। আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব প্লিজ। আৰু এইফালে মই জ্ঞানীৰ কাৰণে ভৰাই আছোঁ, কাৰণ সৰু ল'ৰা ছোৱালীয়ে এইবিলাক খাই বিৰাট ভাল পায় ন, মিঠা বস্তুবিলাক। চ' মই তাইৰ কাৰণে ভৰাই আছোঁ এগালমান। এটা কথা আকৌ বৰকৈ মনত পৰিছে, কি জানেনে? যেতিয়া সৰু হৈ আছিলোঁ, বিহুৰ কাপোৰ লাগে বুলি আমি চিঞৰি ফুৰিছিলোঁ ঘৰত, মানে কান্দিছিলোঁ, লাগিবই। এতিয়া আকৌ কি বুলি কওঁ জানেনে? মোক মেখেলা চাদৰ এযোৰ লাগিবই। চাওক ছোৱালী মানুহৰ জীৱন। যেতিয়া সৰু হৈ থাকে তেতিয়া মোক কাপোৰ লাগে, ফ্ৰক লাগে, জিন্স লাগে, সেই বুলি কান্দো। বিয়া পতাৰ লগে লগে মোক মেখেলা এযোৰ লাগে, শাৰী এযোৰ লাগে, নহয়নে বাৰু কথাটো? একচুৱেলি আমি মিঠা আলু বনাব লাগিছিলে, মিঠা আলু নাপালোঁ, খালি আমি কাঠলৈ বনাইছোঁ। কিন্তু গাঁৱত থাকিলে মানে বহুত ভেৰাইটিজ বনাব পাৰি, কাৰণ গাঁৱত চব বস্তু এভেইলেবল থাকে ন নিজৰ ঘৰত। এতিয়া আৰু ডিউটিত যোৱা আৰু ডিউটিৰ পৰা আহোঁতে চব দোকানে বন্ধ হৈ যায় আৰু খতমো হৈ যায়, সেইটো কাৰণে আমি ইমানখিনিয়ে বনাইছোঁ।
ইমানখিনি যে মই বনাব পাৰিছোঁ আই প্ৰাউড অফ মাই চেল্ফ কাৰণ মই কেতিয়াও বনোৱা নাই চ' সেইটো কাৰণে কৈছোঁ মানুহজন চাই কিনে শুনিকে হাঁহি আছোঁ ভিতৰৰ পৰা কৈ দিছোঁ সেইটো আৰু এইফালে আমি আহি গ'লোঁ দাদাহঁতৰ ঘৰত বুলি উবেৰত উঠিলোঁ আৰু আন্ধাৰে বহুত দেৰি হৈ গ'ল মানে আন্ধাৰে হৈ গ'ল দেখি চাব পাৰে এফালে লাইট চাইট আৰু তাই মানে কেমেৰাত দেখি কিনি লুকাইছে লাজ কৰিছে তাই চ' এতিয়া আমি দাদাহঁতৰ ঘৰৰ পৰা আহি পালোঁ তাৰপিছতে মই এতিয়া আহি কিনে খাইছোঁ কাঠআলু মই বাৰু খোৱা নাই এইটো বছৰত মানে খাই কিনে ভাল লাগিছে ঘৰত খাবলৈ বহুত খাইছোঁ গুৱাহাটীত আহিলে মানে এইবিলাক মানে খোৱা অলপমান বন্ধ হৈ যায় কাৰণ টাইম নাথাকে ন বনাই খাবলৈ সেইটো কাৰণে আৰু আমি যোনটো পিঠা বনাইছিলোঁ পানী পিঠা জ্ঞানীহঁতক আৰু ভাইটিহঁতক বহুতকেইটা দি পঠাইছোঁ আমাৰ কাৰণে অকল দুটা ৰাখিছোঁ মানুহজনটো খাইছেই অকল দুটা ৰাখিছোঁ আৰু এইটো যোনটো সান্দহগুড়ি বনাইছিলোঁ একদম সান্দহগুড়ি খাম বঢ়িয়া হৈছে একদম ধুনীয়া ইয়াতে মই চেনি দিয়া নাই গুড় দিছোঁ গুড় দিলে মানে বেছি খাই ভাল লাগে সেইটো কাৰণে মই গুড়েই দিছোঁ তাৰ মানে ফ্লেভাৰটো বহুত ভাল আহে খাই টেষ্টি লাগে সেইটো কাৰণে মই অকল গুড়েই দিছোঁ এইটো ভিতৰত আছে চুজি আৰু কিবা কিবি দেখাই চাম কেনেকুৱা লাগে বঢ়িয়া হৈছে লাইফত প্ৰথমবাৰ বনাই কিনে খাইছোঁ মই নিজৰ হাতেৰে কষ্ট কৰি কিনে বনাই খাইছোঁ কষ্টৰ ফল যে মিঠা বুলি কয় সেইটোৱে ফিল হৈছে টেষ্টি লাগিছে খাই কিনে মানে কষ্ট কৰি বনাইছোঁ কাৰণ প্ৰথমবাৰ বনাইছোঁ যিহেতু আপোনালোকৰ ৰেচিপি লাগে যদি ক'বচোন মই ৰেচিপিটো বনাই কিনে দি দিম বহুত টেষ্টি এইটো কিনা হয় মানুহজন কিনি আনিছিলে বজাৰৰ পৰা দাদাহঁতৰ ঘৰৰ পৰা আহাতে ইমান ঠাণ্ডা লাগিছে সেইটো কাৰণে মানুহজনৰ জেকেট পিন্ধি কিনে মই এতিয়া খাই আছোঁ শেষত আকৌ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু হেপী নিউ ইয়েৰ সকলোকে নতুন বছৰৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ চ' আজি ভিডিঅ'টো ইমানতে এণ্ডিং কৰোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' ষ্টে হেপী বাই আকৌ লগ পাম এনেকৈ ভিডিঅ' লৈ কিনে ত' বাই